মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি গাঁৱৰ গুণিয়ালগুৰি জিলা বৰপেটা অসম। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম নিজক প্ৰশ্ন কৰিলেই সমাধান ওলাই আহিব। কোনোবাই তোমাক সহায় কৰিব তাৰে কল্পনালৈ ৰৈ থাকিলে নচলিব। আনে কি কয় সেইটো তোমাৰ বিষয় বস্তু নহয়। নিজৰ কামখিনি সোনকালে কৰি লোৱাই ভাল হয়। আৰু আগশাৰীত অধ্যয়ন কৰিলে সেইজন ল'ৰা ছোৱালী কেতিয়াও পিছুৱাই নাযায়। এটা বিষাক্ত সাপে কোনোবাক কাটিলে এজনহে মৰে। এজন ৰাজনীতি নেতাই যেতিয়া আওকাণ বুজি নাপায় সমগ্ৰ দেশখন ধ্বংস হ'ব পাৰে। কিছুমান ৰাজনীতি নেতাক মৰম কৰাতকৈ ঘৰৰ কুকুৰজনক মৰম কৰা ভাল। কোনোবা সময়ত আপোনাৰ কামত আহিব। অঘাত ভাল পোৱা নেতাজনেই গোটেই জীৱন আপোনালোকক শোষণ কৰিব। বাগবৰ সমষ্টিৰ বিধায়ক মাননীয় শ্বেৰমান আলী চাহাবে যেতিয়া সদনৰ মজিয়াত জাতিৰ হকে মাত মাতিব আৰু ভৰিত ধৰা নেতাবোৰেই নিজৰ গাদীৰ স্বাৰ্থত নিমাতি কন্যা হৈ বহি থাকিব। এইটো মই কোৱা কথা নহয়, নিজক প্ৰশ্ন কৰিলেই সমাধান ওলাই আহিব। বিশ্বৰ মানৱ জাতিক দেখি ভয় কৰাতকৈ সৃষ্টিকৰ্তাক একবাৰ স্মৰণ কৰিলে সেইজন মানুহ নিশ্চয় এদিন সফলতা অৰ্জন কৰিব। ধন্যবাদ। আকস্মিক কবিতা আবৃত্তি মই সঁচাকৈ আপ্লুত। আশা কৰোঁ তেখেতে কোনো চিন্তা ভাৱনা কৰি বা আগতে লিখি আনি কবিতা নকয়, তেখেতে স্বতঃস্ফূৰ্তভাৱে এইদৰে যে কবিতা গাব পাৰে এইটো তেখেতৰ এটা মহান প্ৰতিভা। মই তেখেতৰ এই প্ৰতিভাত সন্তুষ্ট হৈ তেখেতৰ